Hello guys, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত ধামাকা ভিডিঅ' এটা দেখুৱাম আপোনালোকক। আজিৰ ভিডিঅ'টো খুব ধামাকা হ'ব। তো ইফালে মেক্সিমাম 1 কুইণ্টেল ৱেটৰ গাহৰি এটা মই কাটিছোঁ আজি। আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গসকলক খুৱাবলৈ। চক আমাৰ বন্ধুবৰ্গসকল আছে। আৰু চক প্ৰতিটো ঘৰত এনেকৈ বাঘ পাব। ইমানটো বাঘ দিয়া হৈছে এই ঘৰত। প্ৰতিটো ঘৰত আমাৰ 8টা ঘৰ আছে। ইয়াত 8টা বাঘ ৰাখি দিছোঁ। 1 2 3 4 5 6 7 9টা বাঘ আছে। আৰু মোৰ বন্ধু কি বনাইছে চক ইয়াত হেৰি ইত্যাদি পুৰা পৰি আছে। বন্ধুসকল কেনেকুৱা লাগিছে অলপ কিবা এটা কৈ দিয়া। কিবা এটা কৈ দিয়া আজি কেনেকুৱা লাগিছে মাংস পাৰ্টি চলোৱাৰ কাৰণে। খুব ভাল লাগিছে আজি আমাৰ গোটেই বন্ধুবৰ্গ আহি ইয়াত আমি পাৰ্টি কৰিছোঁ। আমাৰ দাদাই পাৰ্টি দিছে আমাক, খুব ভাল লাগিছে। আৰু সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দাদাৰ চেনেলটো মাজুলী আও হয়। থেংক ইউ। সেয়া দেখিছে আপোনালোকে আমাৰ ইয়াত বহুত বন্ধুবৰ্গ গোট খাই আছে। আৰু কণ্টেক্ট পিছতে গড়ৰ ওপৰতো আমি হেৰি বনাইটো আছে, 1 কেৰাহী মাংস বনাইটো আছে, তাকো দেখুৱাই দিম। আমাৰ বন্ধুবৰ্গসকলে কেনেকৈ বহি কাম এইটো আপোনালোকক পিছত দেখুৱাই আছোঁ। এতিয়া এই মাংসকেইটা আমাৰ পৰিয়ালবৰ্গক দিবৰ কাৰণে আমাৰ বাইটিক হেৰিটো অৰ্ডাৰ দি দিছোঁ। বাইটি তুমি হেৰি কৰিবা, মাংসকেইটা ঘৰে দি আহিবা দেই। অলপ পিছত এতিয়া বাইটিয়ে মাংসকেইটা দিবলৈ লৈ গৈ আছে। ঘৰৰ ওপৰত কি চলি আছে চাই আহোঁগৈ বলক। এইটো মোৰ ঘৰ হয়। আমাৰ এইটো কাৰিকৰ আহিছে। কাৰিকৰ কিমান আগবাঢ়িছে কৈ দিয়ক। বহুত দূৰ আগবাঢ়িছে ন? একদম খাওঁ অৱস্থা। আমাৰ টো কৰি আছে। ইফালে ঔটেঙাইদি আমি বনাম। আৰু ইয়াত জানেই আপোনালোকে এইটো বাঘৰ গাখীৰ হয়। এইটো খালে মানুহৰ পূৰা উঠি আহে। আৰু আমি এইটো এতিয়া প্ৰথমতে বইল কৰি লৈছোঁ, চাই লওক। 1 গামলা আমাৰ বন্ধুবৰ্গসকলৰ কাৰণে পূৰা সিজিছে। আৰু এতিয়া জলকীয়া লগাই আছে আমাৰ কাৰিকৰে। কালাৰ হৈ আছে লাহে লাহে। এই মজা হ'ব আজিৰ ভিডিঅ'। আপোনালোকে চাই থাকিব শেষলৈকে। আমাৰ বন্ধুবৰ্গসকলৰ লগত কেনেকৈ খালোঁ এইবিলাকো আপোনালোকক দেখুৱাই দি আছোঁ অলপ পিছতে। চব তলতো চলি আছে, ফালে মাংস ফুৰি আছে খৰিকাই দি। বন্ধু কিবা এটা কৈ দিয়া। এই আৰু খাবলৈ আমি বনাই আছোঁ। নিমখ জলকীয়া ইয়াতে দিম আৰু লাষ্টত কলপাত কাটিম। আৰু আপং আনিব গৈছে আমাৰ ল'ৰা এটা। আৰু পিছত আপোনালোকে দেখিবলৈ পাব এনো কেনেকৈ খাব ৰাইজে। দেখিছে আপোনালোকে আমাৰ বন্ধুবৰ্গসকলে কিমান ফূৰ্তিত মাংস পুৰি আছে। আৰু ইফালে আমাৰ নতুনকৈ 1-2জন আলহীও আহি আছে, সিহঁতকো খুৱাম। যিটো খাব মন আছে এইটো খা, একো টেনশ্যন নাই। কিবা এটা কৈ দিয়া চেনেলৰ বিষয়ে। কেনেকৈ লাজ কৰিছে ছাৰ। চেনেলৰ বিষয়ে কিবা এটা কোৱা আকৌ। মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগে নে নালাগে। মাজুলী আও চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট দিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। থেংক ইউ। আৰু বেছি নকওঁ, দাদাই ঠিক আছে। এতিয়া 1 চাইডৰ পৰা দি আহিছে আৰু এতিয়া দিবলৈ যাব। এয়া উঠাই আছে। মাংস আমি লৈ গৈছোঁ। পাৰিব 2টা হাতত 2টা লৈ গ'লে হ'ল। চক এতিয়া বাইটিয়ে মাংসকেইটা দিবলৈ লৈ গৈ আছে।
এয়া মোৰ ভাইটি দুটাই এতিয়া মাংস বিলাবলৈ গৈ আছে। প্ৰতিটো ঘৰত ইমানকৈ পৰিছে ভাগত। মোৰ মনটো ভাল লাগিছে, এইটোৰ বাবে পৰিয়ালক মাংস অলপ খুৱাম বুলি ভাবিলোঁ, এইটোৰ কাৰণে আজি খুৱাই দিছোঁ। যা ভালকৈ দি আহিবি দেই। চব গাইছ, আমি এতিয়া বিহ জলকীয়া পিচিবলৈ লৈছোঁ। আমাৰ এজন বন্ধুৱে পিচি আছে, পিচিব। আৰু এয়া আমাৰ ৰেডি হৈ আছে। আৰু ইফালে পোৰা মাংস ৰেডি, নেমু ৰেডি, জলকীয়া পিচি আছে। আনিলে হৈ গ'ল। এয়া বিহ জলকীয়া পিচি আছে চব। আৰু লাগিলে লৈ ল'ব পাৰিব, আৰু 3টামান আছে। আমাৰ কাৰিকৰ টেষ্ট কৰি আছে। কেনেকুৱা লাগিছে কাৰিকৰ? একদম বঢ়িয়া বঢ়িয়া লাগিছে ন? একেবাৰে বঢ়িয়া লাগিছে বুলি কৈছে, একদম পুৰা মাংস। আৰু এই আমাৰ এই গামলাটো সিজি গ'ল মাংস। এতিয়া আমাৰ বন্ধুবৰ্গহঁতে গোট খাই আছে, গোট খাব আৰু একেলগে বহি কিনি খাম আমি। আপোনালোকে চাই থাকিব। চব ৰাইজ, এইটো লেগ পিচ এইটো মই অকলে খাব লাগিব। বন্ধুবৰ্গ অকলে খাই আছে। কেনেকুৱা লাগিছে? টেষ্টি লাগিছে ন? আৰু এইটো আছে, আগতীয়াকৈ পোৰা মাংসবিলাক খাই লৈছোঁ। তাৰপিছতে এইটো আছে আমাৰ ভাজি কৰা আছে কামলা। এই বঢ়িয়া। কোনোবা এজনে হেৰি কৰাচোন, বাক কৰি দিয়া। এই আমাৰ বিলনীয়া দেখিছে? বিলনীয়া ভালকৈ বিলাই দিবি দেই। বিলনীয়া ভালকৈ বিলাবি দেই। এইটো আমাৰ বাঘৰ গাখীৰ। এইটো খালে আমাৰ মানুহবিলাকৰ শক্তি বহুত বাঢ়ি যায়। বন্ধুসকল, ভাজিটো কেনেকুৱা লাগিছে? কাৰিকৰৰ নাম থাকিবনে? বঢ়িয়া হৈছে ন? ভাল হৈছে বোলে। ময়ো আৰু ৰাইজৰ লগতে এমুঠি ধৰি দিওঁ আৰু বাঘৰ গাখীৰ অকণ খাই দিওঁ। ৰাতিপুৱাৰ পৰা মই গায়ে ধুব পৰা নাই। এই বন্ধুবৰ্গসকলক, পৰিয়ালসকলক মাংসটো বিলাই কিনিয়ে মই গাটো ধুম বুলি অলপ খাই লওঁ। আৰু খাই লোৱাৰ পিছতে হেৰি কৰিম আৰু গাটো ধুম আৰু দেই। চব বিহ জলকীয়া আৰু পোৰা মাংস। বঢ়িয়া হৈছে দেই। আমি কলৰ পাতি দিয়ে খাই আছো। আৰু খাব লাগে, পেলাব লাগে ন, ধুব নালাগে। এইটো মোৰ ভিডিঅ'ৰ কাৰণে ৰাখিছোঁ, পিছত ভিডিঅ' কৰিম বেলেগকৈ। পাছত ময়ো ৰাইজৰ লগতে আৰু খাই দিওঁ আৰু বঢ়িয়া পোৰা মাংস। হেল্ল' গাইজ, চব আমাৰ তলতো আমাৰ বন্ধুবৰ্গ খাই আছে। কেনেকুৱা লাগিছে বন্ধুসকল? ভাল লাগিছে ন? ভাল লাগিছে বোলে। ৱেলকামো জনাইছে মোক। খুব ভাল লাগিছে মোৰ আজি মনটো। হেল্ল' গাইজ, এতিয়া আমাৰ বন্ধুবৰ্গসকলে খাই হ'ল। এতিয়া মোক বিদায় দিবগৈ। বন্ধুবৰ্গৰ সকলে আপোনালোকক কি ক'ব আমি শুনি চাওঁ। সকলোৱে আহক, সকলোৱে চেল্ফি এটা লওঁ। আহক, ইয়ালৈ আহক, চেল্ফি এটা লওঁ। মাজুলী চেনেলটো সকলোৱে চেষ্টা কৰি দিবা। ছাবস্ক্ৰাইব কৰি দিবা।
হ'ব ঠিক আছে তেতিয়াহ'লে বাই বাই বন্ধুসকল সকলোকে বাই বাই দিছোঁ দেই বাই বাই চাহ চাহ